গুড মৰ্ণিং এভৰিৱান। এতিয়া 5:30 বাজিছে। ই ৰিক্সাখন লৈ আহিছোঁ আৰু মানে কাণৰ ইমান বতাহ মাৰিছে, বহুত ঠাণ্ডা লাগিছে মানে টুপিটো পিন্ধি অহাৰ লগত। তাৰপিছত আজি পুনৰবাৰ আকৌ আমি যাম লক্ষীপথাৰলৈ। লক্ষীপথাৰৰ কিছু ৰাতিপুৱা মনোৰম দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি এতিয়া যাম ডিগবৈ চাৰিআলিৰ পৰা এজন মানুহ আহি আছে। মানুহ এজন গৈ এতিয়া লক্ষীপথাৰ যাব লাগিব। চাৰিআলিৰ পৰা মানুহজন লৈ কেন্দ্ৰগুৰিত সোমাই আকৌ লক্ষীপথাৰ যাব লাগিব। লৈ যাওঁ, বলক আৰম্ভ কৰোঁ। ৰাতিপুৱা বেলি ওলাইছে, কুঁৱলীৰ পৰা ফালিব পৰা নাই, কেমেৰাও ফালিব পৰা নাই, চকুও ফালিব পৰা নাই বুলি কোৱা হৈছে। দেখিয়ে পোৱা নাই, ফালে অলপ দূৰলৈকে দেখিছোঁ। ফাইনেলি পাই গ'লোহি ডিগবৈ চাৰিআলি। ডিগবৈ চাৰিআলি ৰাতিপুৱা দৃশ্য চাওঁ। এইখন ইণ্ডিয়ান আৰ্মি চেলুট। লক্ষীপথাৰ নি পাই গ'লো মানুহজন। এতিয়া কি কৰিছে চাই লওঁ। বাহিৰলৈ কেতিয়া যোৱা আছিলে? বাহিৰলৈ কেতিয়া যোৱা আছিল? একমাহ হোৱা নাই। ইমান সোনকালে আহি দিয়া হ'লে। অঁ, ফাইনেলি মানুহজন উঠাই ল'লোঁ। মানে মোৰ লগৰ এটা মানে মানুহজনী ককাই জেঠেকে। চ' এতিয়া আমি গৈ আছোঁ কেন্দ্ৰগুৰিলৈ। তো বলক আৰু আপোনালোকক আৰু এটা বস্তু দেখাম আজি। সবাতোতকৈ মানে এছিয়াৰ ভিতৰত প্ৰথমখন তেলৰ নৈখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে, বলক চাই থাকক আপোনালোকে। এইডোখৰ হ'ল দুলীয়াজান বাছ ষ্টেণ্ড। লগতে লাগি আছে এইটো এটা কালী মন্দিৰ, এইখনৰ লেফ্ট চাইডে শ্মশান আৰু অলপ আগতকৈ ডিগবৈ কলেজ পোৱা যাব। ডিগবৈ কলেজখন বাৰু ইয়াৰ পৰা কেমেৰাত নেদেখে, গলিটোৱে দেখিবলৈ পাব। ফাইনেলি পালোঁ কেন্দ্ৰগুৰি ৰাস্তাটো সোমাই গৈ আছোঁ। চব ইমান ৰাস্তাটো ধুনীয়া, মাজত কিছুমান গাঁত গৈছে। ইয়াৰ পৰা আপোনালোকে এটা বস্তু লক্ষ্য কৰিব, ইয়াৰ পৰা গৈ অলপ চাইডে পথাৰটো কিমান ধুনীয়া লাগে আৰু মানুহবিলাকেতো ঠাণ্ডাতে শেষ কৰিবলৈ গ'ল চাগে। মোৰ গেমবেল নাই, কেমেৰাটো বেছি দিছে, বেয়া নাপাব দেই। আপোনালোকে আগে চকু মেলি চালেহে আৰু যদি গেমবেল চেমবেল ল'ব পাৰোঁ পিছত। সোনকালে ধানটো কাটি দিয়ে, আধা টকা হওঁতে এইবিলাক হাতী ওলাই যে, হাতী ওলোৱাৰ কাৰণে সোনকালে ধান কাটি ওলাই হয়। চ' এইখন পথাৰখন অলৰেডি খতম হ'লেই, এখন পথাৰ আৰু ইপিনে অলপমান আছে। এতিয়া কেন্দ্ৰগুৰি এইডোখৰ সোমাই আহিছোঁ। এই পথাৰ পাৰ হৈ এইডোখৰ মেইন কেন্দ্ৰগুৰিডোখৰ পাম। ইয়াত আকৌ আমি বিকিক লৈ যাম। বিকিক লৈ আপোনালোকক এই মানে এছিয়াৰ ভিতৰত প্ৰথমখন তেলৰ নৈ আপোনালোকক দেখালৈ চেষ্টা কৰিম। মানে আপোনালোকে কোনোদিনে দেখা নাই এনেকুৱা এখন তেলৰ নৈ আপোনালোকক মানে তেল গৈ থাকে। ঠিক আছে, বলক চাই থাকক।
ঐ কি কৰিছ? লালু কুকুৰ দেখিছে, কুকুৰটো ঠেঙত বাঘে ধৰিছিলে, কুকুৰটো ঠেঙত বাঘে ধৰিছিলে, এইটো লেঙাই আছে যে কি কৰিছ কি মানে? ঠিক আছে বল কৰিলোঁ। ফাইনেলি আপোনালোক তামোল খোৱা মানুহটো তামোল খাই লাগি ধৰিছে। ফাইনেলি পাই গ'লোঁ আপোনালোকক দেখাম বুলি কোৱা মানে তেলৰ নৈখন। আৰু এই তেলৰ নৈখন হ'ল আপোনালোক দেখাইছোঁ চব। এই মই দলংখনৰ ওপৰতে থিয় হৈ আছোঁ। ইয়াৰ মেইন কাৰণ কি হয় মই আপোনালোকক বেক কেমেৰাটো কৈ আপোনালোকক কথাটো কৈ আছোঁ। এই দেখিছে এইখন তেলৰ নৈ, তেলৰ নৈ। ইয়াত মানে আচলতে আপোনালোক কথাটো সম্পূৰ্ণকৈ বুজাই দিছোঁ চব। ইয়াত ডিগবৈ ৰিফাইনেৰী যিমানখিনি প্লান্টেশ্যন কৰিছিলে, ইয়াৰ পৰা সেই আপোনালোকে কুঁৱলী পৰি থকাৰ কাৰণে দেখি পোৱা নাই, নহ'লে ইয়াৰ পৰা দেখিব পালেহেঁতেন। ডিগবৈ ৰিফাইনেৰীৰ পৰা যিমানখিনি প্লান্টেশ্যনৰ পৰা যিমান পাইপ চাইপ আহে আৰু এই খাটৰ পৰা মানে এইখন ডিগবৈ ৰিফাইনেৰীৰ পৰা ওলোৱা মেইন নদী, ৰিফাইনেৰী তাৰ পানী চানীবিলাকত। আৰু ইয়াত মানে এটা সময়ত তেল ওপৰেদি তেল বিৰিঙি আহিছিলে আৰু ওপৰত তলত গোটেই চামনি হৈ গ'ল। যেতিয়া মানে টেকনিকেলবিলাক ডেভেলপ হৈ গ'ল, ডেভেলপ হৈ যোৱাৰ পিছত এতিয়া তেলটো অহা কমি গ'ল। সেইটো কাৰণে ইয়াত আমাৰ ডিগবৈ এইডোখৰ তেলৰ নাম পাই গৈছিল। আচলতে সঁচা কথা ক'ব গ'লে ইয়াৰ উপৰি এটা চামনি তেলৰ নৈ বৈ আহিছিল আগত। বৰ্তমান এতিয়া কিন্তু আহে কেতিয়াবা কেতিয়াবা মাজে মাজে, কিন্তু এতিয়া মানে বহুত কম। চ' এখন তেলৰ নৈ, এই নৈখন গৈ ভাদৈপাচলি, অৰ্থাৎ ইয়াত পৰা ডিগবৈৰ পৰা গৈ ভাদৈপাচলি যিখন নৈখন একেখনেই নদী হয়। ইয়াত কিন্তু বহুত লেতেৰা, তাত গৈ চফা হৈছে, কাৰণ ইয়াৰ পৰা এডোখৰ ফিল্টাৰ হৈ গৈছে। ফিল্টাৰ হৈ গৈছে মানে গোটেই জাবৰ জোঁথৰ কি হৈছে কি নাই হোৱা ভিতৰলৈকেতো আমি সোমাব পৰা নাই বাৰু। তো তাতে মানে তাত পানী খায় নদীখন। আৰু ইয়াত খুব কেৰাচিন গোন্ধ, ইয়াত গোন্ধ দুৰ্গন্ধ হয়। ইয়াত যদি কিবা এটা ভৰাইও দিয়া হয় তেলৰ বিৰিঙনি ওলাই আহে মানে। চ' দেখিলে তেনেহ'লে এতিয়া বলক লক্ষীপেটা চাব। বৰপেটাটো ডিগবৈ। এয়া চব এটা দুখৰ বিষয়ে। ইয়াত এইপিনে পথাৰখনত আপোনালোকে ভিডিঅ'টো দেখিছিলে। আমি গৈ আছোঁ। ইয়াত পূৰা ধান থৈ দিছে এনেকৈ মাজি পাতি ধুনীয়াকৈ। মাজি পাতি এতিয়া ডাঙৰি হয় ধান। ইয়াত ধান থাকি থৈছে, ধান হেৰি পানী নোসোমোৱাকৈ। ত' ফাইনেলি পালোহি ইয়াত।